अस्सलामुअलैकुम नमस्कार हेलो गाइज की खबर आपनालोকৰ আজি बहुत दिনৰ মূৰত আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আশা কৰো আপোনালোকৰ খবৰ বহুত বেছি ভালে আছে তেনেহলে ভিডিঅ'টো আগলৈ চাই যাওক আজি আপোনালোকৰ ওচৰলৈ কচু ৰেচিপি লৈ আগবঢ়াম আৰু কচুখিনি মই ধুনীয়াকৈ কাটি লৈছিলো আৰু ইয়াত এটা কেৰাহীত মই তেল দি লৈছো সৰিয়হৰ তেলখিনি অলপ গৰম হোৱাৰ পাছত মই ইয়াত দি লৈছো 3টা শুকান জলকীয়া আৰু তাৰ পাছত দি লৈছো পিয়াজ মিডিয়াম সাইজৰ এটা হ'ব আৰু ইয়াত দি লৈছো নহৰু পেষ্ট আধা চামুচ আৰু এখিনি দি লৈছো আৰু ইয়াত দি লম ধনিয়া পাউডাৰ আধা চামুচ তাৰ পাছত দিম জলকীয়া পাউডাৰ আধা চামুচ আৰু দিম হালধি পাউডাৰ আধা চামুচ দি এখিনি ধুনীয়াকৈ লাৰি লম মানে তেলত এখিনি ধুনীয়াকৈ ভাজি লম যাতে মছলা গোন্ধ নাইকা হৈ যায় আৰু অলপ পানী দিম পানী দি আকৌ এখিনি লাৰি লম কচু সবজি হওক যিকোনো কচু বা কচু লতি হওক মোৰ বহুত ভাল লাগে খাই আৰু কাক খাই ভাল লাগে প্লিজ কমেন্ট কৰি প্লিজ জনাব আৰু এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন আৰু মই ইয়াত এতিয়া দি লৈছো সোৱাদ অনুসৰি নিমখ দি আকৌ এখিনি ধুনীয়াকৈ লাৰি লম এয়া চাওক পানী নাইকা হৈ গৈ আছে আৰু এতিয়া মই ইয়াত কচু দি লম কচুখিনি মই সিজাই লৈছিলো আগত কচু এনেও কিছুমান আছে খুজাব পাৰে সেইকাৰণে মই অলপ নিমখ দি পেলাই সিজাই লৈছিলো দি এখিনি মছলাখিনি এতিয়া ধুনীয়াকৈ কচুখিনি অলপ টাইম ভাজি লম যাতে কচুখিনি ভিতৰত ধুনীয়া মছলা সোমাই যায় আৰু এয়া চাওক মই পানী এতিয়াও দিয়াই নাই পাছত দিম মানে মছলাখিনি ধুনীয়াকৈ কচুখিনি ভাজি লৈ আছো আৰু এতিয়া মই অলপ পানী দিম চাওক দি লৰাই দিম আৰু এয়া 5 মিনিট মান মই ঢাকি থৈ দিছিলো আৰু এবাৰ লৰাই দিম আৰু মই টমেটো কাটি থৈছিলো 2টা এতিয়া ধুনীয়াকৈ দি লৈছো দি আকৌ অলপ টাইম ঢাকি থৈ দিম কচুখিনি ধুনীয়াকৈ হৈ যোৱাৰ পাছত মই ইয়াত মাছ দি লৈছো মাছ 2 পিচ দিছো আৰু ইয়াত ভাগি দিছো মই আৰু মাছৰ মাথাটো দি দিছো দি এখিনি অলপ টাইম পানী অলপ দি অলপ টাইম থাকিবলৈ ৰাখি দিম ঢাকি আৰু এয়া উতল ধুনীয়াকৈ আহি গৈছে এতিয়া আমাৰ ইয়া কচু ৰেডি হৈ গৈছে আৰু এখিনি হোৱাৰ পাছত মই আকৌ বনাম কচু লতি এখন কেৰাহীত মই তেল দি লৈছো ইয়াত মই দি লৈছো শুকান জলকীয়া 3-4টা হ'ব 4টা দি লৈছো আৰু এখিনি লাৰি লম লাৰি এতিয়া পিয়াজ দি লম পিয়াজ দি এখিনি অলপ টাইম ভাজি লম আৰু অলপ আদা নহৰু পেষ্ট দি লম দি আকৌ এখিনি লাৰি লম এটো সকলো মছলা অলপ অলপ দি লম নিয়ৰ জোখমতে আপোনালোকে এনেকৈ বনাই খাইছে নে কমেন্ট কৰি জনাবচোন কেনেকৈ বনাই খাই প্লিজ কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা ষ্টাইলত খায় অলপ পানী দি দিম যাতে মছলাখিনি ধুনীয়াকৈ গোন্ধ নাইকা হৈ যায় চাওক উতল আহিবলৈ ধৰিছে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম দি আকৌ এখিনি লাৰি লম লাৰি এতিয়া মই কচু লতি দি দিছো পাছত দি লম টমাটোখিনি দি আকৌ লাৰি লৈ চাওক আৰু মই ইয়াত মাছ ভাঙি দিছো পানীখিনি শুকাই যোৱাৰ পিছত মই ইয়াত ধুনীয়াকৈ মাছ দি লৈছো মাছ দি এখিনি লাৰি লম আৰু এয়া চাওক আমাৰ ইফালে মই বনাইছিলো দাইলৰ বৰা সেইখিনি দেখাব নহ'ল আৰু ইয়াত কচু সবজি আৰু কচু লতাৰ বৰা আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু তেনেহলে আজিলৈ বাই বাই আল্লাহ হাফিজ